আজি হৈছে সোমবাৰ, সেইকাৰণে মই বেলৰ তলত চাকি দিবলৈ বুলি কৈ আছোঁ আৰু মোৰ চাকি দিয়া হৈ গ'ল। এতিয়া পৰি আছে ভাদ মাহ, সেইকাৰণে আমি মই নামঘৰত ভাদমহীয়া শৰাইভাগ দিবলৈ বুলি গৈ আছোঁ। আৰু এয়া আমি নামঘৰত আহি পালোঁ। মায়ে কিবা কিবি যোগাৰ কৰি আছে। এতিয়ালৈ মানুহবোৰ আহি পোৱা নাই বাৰু, সেইকাৰণে মই ইয়াতে অকণমান সময় বহি আছোঁ। তাৰপিছত নাম গোৱা আৰম্ভ হৈ গ'ল। এতিয়া নাম সামৰিলে, এতিয়া প্ৰসাদ খোৱাৰ সময়। তাৰপিছত এয়া দেখিছেনে, এন্ধাৰে হৈ গ'ল। সকলোবোৰ ঘৰলৈ গ'ল। মায়ে এতিয়া নামঘৰটো চাফা কৰি আছে। তাৰপিছত এতিয়া আমি ঘৰলৈ যাওঁ আৰু এবাৰ আহিব। ৰাতি মানে ইয়াতে বাপসকলে ভাগৱত পঢ়ে, সেইকাৰণে তালৈকে বুলি এবাৰ আহিলোঁ। আৰু এয়া গুল্লু মই ৰখি আছোঁ। আমাৰ দুজনীৰে আকৌ টোপনি ধৰিছে দেই। তাৰপিছত দেউতা ইফালে ছাৰৰ লগত কিবা দিবলৈ বুলি ভগাই আছে। তাৰপিছত ভাগৱত সামৰিল। আমি তিনিজনীয়ে আহি গ'লোঁ। তাৰপিছত মাহঁতে পিছত খোজকাঢ়ি আহি আছে। আৰু আজি মিনি ভ্লগটি ইমানেই।